এইটো আজিৰ কথা নহয়, আপোনালোকে জানে বহুত দিনৰ পৰা ইয়াতে তেনেকুৱা হৈ আছে আৰু ইভেকশ্যন নকৰা নহয় 2023-24 ইয়াতে সদায় আমি কৰি আছোঁ আৰু সেইখিনি এলেকাত অনবৰত আমি অহা যোৱা কৰি থাকোঁ। তথাপিও কালি ৰাতি কিছুমান দুষ্কাৰী মানুহে তাতেই মানে কেইটামান গছ গছনি মানে কাটিখিনি ডাঙৰ ধ্বংস কৰা হৈছে। যোৱাকালি খবৰ পোৱাৰ লগে লগে ৰাতিও আমি আহিছিলোঁ আৰু আজি এতিয়া আহি আমি ইনভেষ্টিগেশ্যন কৰিলোঁ, ঠাইটো চালোঁ। সেইটো অলৰেডি ইনক্ৰচমেণ্ট এৰিয়া হয়। তো ইয়াতে আমি এটা আপিল কৰিব বিচাৰোঁ আপোনালোকৰ যোগেদি, এইটো মানে অতি সোনকালে এইটো ইভেকশ্যন হ'ব লাগে। ইভেকশ্যন হোৱাৰ পিছত যিমান ইয়াতে মানুহ আছে তাহনক উঠাই আমি ইয়াতে কেম্প বহাব লাগে। তাৰ ছাড়া আৰু বেলেগ আৰু ৰাস্তা দেখা নাপাওঁ মই। আপোনালোকে কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ কাৰণে সুযোগ লৈ আছে নেকি? দুষ্কৃতকাৰীসকলে মহিলাসকলক আগত দি পিছত তেওঁলোকে থাকি ধ্বংস কৰি আছে? নাই, এইটো নহয়। আমি অনবৰত সিহঁতৰ লগত যুঁজি আছে আৰু কেইবাৰমান আগত যে আমি সেইবোৰ কাম কৰাৰ বাবে যে আমাৰ ৰুণিখাতা অফিচটো ভাঙা ফুটা হৈছে, সেইটো আপোনালোকে গম পায়। সেইটো এটা ৰিজাল্ট, আমি সেইটো প্ৰুফ হিচাপত দিব পাৰি যে আমাৰ মানুহ ফৰেষ্ট ডিপাৰ্টমেণ্ট আজিও পিছুৱাই থকা নাই আৰু ইন ফিউচাৰো আমি পিছুৱাই নাথাকিম। সেই জংঘলটো ৰক্ষণাবেক্ষণ দিয়াত আমি চাকৰি কৰিছোঁ, আমি হোল হাৰ্টেডলি আমি লাগি আছোঁ আৰু সদায় লাগি আছোঁ। আজিও লাগিছে, কালিও লাগিম, এইটো সদায় থাকিম। আপোনালোকক কাম কৰাৰ কাৰণে তেনেকুৱা যি ধৰণৰ আপোনালোকক মানে স্বাধীনতা দিব লাগে এইখিনি দিয়া হোৱা নাই নেকি, যাৰ কাৰণে আপোনালোকে কাম কৰাৰ ক্ষেত্ৰত যায় মানে বাধাপ্ৰাপ্ত হৈছে আৰু যিসকল বনধ্বংসকাৰী বা যিসকল এনক্ৰচাৰ তেওঁলোকে আৰু সাহস পাইছে? সেইটো মই ক'ব নাযাওঁ যে মই কাক বা আজি দায় দিব নাযাওঁ। আচলতে সেইটো বুজিব লাগে আমি মানৱ জাতিটো, আমি যে গছ গছনি নহ'লে, নেচাৰ নহ'লে যে আমি বাচি নাথাকোঁ। আমি ফুল্লি ডিপেণ্ডেণ্ট অফ নেচাৰ, সেইটো আমি চবেই অনুভৱ কৰিব লাগে। অকল আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বা কোনোবা চৰকাৰে সেইটো পাৰিব সেইটো আমি নাভাবোঁ। এইটো আমি নিজেই অনুভৱ কৰিব লাগিব, সেইখিনি কথা। মানে আপোনালোকক মানে স্বাধীনতা দিয়া হোৱা নাই, আপোনালোকে কাৰোবাক ধৰিলে ফোন আহে এৰি দিয়ক, এনেকুৱা খবৰ আমি লাভ কৰোঁ। নাই, তেনেকুৱা আজিলৈকে হোৱা নাই। আমাক তেনেকুৱা প্ৰেছাৰো দিয়া নাই যে আমাক কৰিব নিদিয়াও নহয়, দিছে। কিন্তু কি হয় বস্তু মানুহবিলাক নুবুজে। ইয়াত মানুহবিলাক বহুত উগ্ৰামী মানুহবিলাক। আমাৰ মাটি হয়, আমি দখল কৰিব লাগে। সেইবিলাক মাটিটো আমাৰ মানুহৰে মাটি, সেইটো আমি দখল কৰিব লাগে, সেইটো মনোভাৱ আৰু। তো চৰকাৰ কাৰ, দেশখন কাৰ, আমাৰে হয় চব। আমি যদি ৰক্ষণাবেক্ষণ নহয়, মোৰ ঘৰৰ যদি মোৰ ভাইটিয়ে যদি চুৰ হয়, মোৰ ঘৰৰ মানুহটো মই কণ্ট্ৰল কৰাটো মোৰ নিজৰ দায়িত্ব। যে ইয়াতে আমাৰ দেশত, আমাৰ জাগাত যে আমি ইয়াৰে মানুহ হয়, ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াৰ আমাৰ চবৰে দায়িত্ব, অকল আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয় বুলি মই ভাবোঁ। বন জংঘলৰ পৰা এতিয়া বন জংঘলটো ধ্বংস হৈছে, গছ গছনি কাটিছে, বন্যপ্ৰাণীও ইয়াৰ পৰা চোৰাং কৰি বিক্ৰী কৰি থকা হৈছে। এইটো সংৰক্ষণৰ কাৰণে কি ধৰণৰ ব্যৱস্থা? এইটো আমি যেনেকৈ আমি ডিউটি কৰিছিলোঁ, যেনেকৈ আমি যিমান কৰিছোঁ, তাতকৈ আকৌ আমি বেছি কৰিম বুলি আমি সিদ্ধান্ত অলৰেডি লোৱা হৈছে যে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট ডিউটি কৰাৰ বাবে যোৱাবাৰো ধৰা হৈছে এই আমাৰ গল্ডেন লেংগুৰ। আৰু তেনেকুৱা আজি সেইটো যে আমি ডিউটি কৰাৰ বাবেহে আমি গম পাইছোঁ যে ইয়াত জংঘল ভিতৰত যে আমি সোমাই যে আমি দেখা পাইছোঁ, সেইটো এটা প্ৰুফ। যদিও সিহঁতে মানে সিহঁতে আল্টিমেটলি আমাক লুকাই সিহঁতে খাটে। সেইখিনি জংঘল খাটা তেনেকুৱা পলিটিকেল তেনেকুৱা নাই। আচলতে ইনফ্লুৱেঞ্চ কৰিব বিচাৰে কোনোবা মানুহ, যে জংঘল এনক্ৰচমেণ্ট মানুহকেইটা যে আমি পলিটিক্সৰ লগত ইনভলভ আছে, কি আছে সিতা দি আমি কাৰোবাৰ অফিচাৰৰ লগত লগ আছে, সেইবোৰ কথা ক'বই তাহোন, চুৰ হয় তাহোন। কালি যিটো গ্ৰহণ কৰিব নে এৰি দিব, নহ'লে এনেদৰে জংঘল ধ্বংস হৈ থাকিব। নাই, এইটো কাৰণে আমি আজি আহিছোঁ। আমি আজিও মানুহ উঠাৰ মানে ভাৱধাৰা লৈ আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনক কোনো মানুহ তাতে 2 ঘৰে দেখা পাইছোঁ আমি, কোনো মানুহ পোৱা হোৱা নাই। চব অবৈধ ঘৰবিলাক ভাঙিলে নে? ঘৰটো নাই তাহোনৰ, এনে ত্ৰিপাল প্লাষ্টিকৰ জাপৰি এটা আছে, সেইখিনি কথা। তাতে কাপোৰ চাপোৰ আছিল বুলি আমি ধ্বংস নকৰিলোঁ, এইখিনিয়ে আছোঁ। মোটামুটি একশ্যন ল'ব।
हाला बियो बेखौ दिनै एसे गाबोन एसे साफा আৰু এনেদৰে কিন্তু এতিয়াও বহিৰাজ্যলৈ ৰাষ্ট্ৰলৈ আছে সেই দৃশ্য মই দেখুৱাইছোঁ চৌদিশে যদি নজৰ যায় এনেদৰে যি বনধ্বংস চলি আছে তাত যিবোৰ কাটি কিন্তু তহিলং কৰা হৈছে গছ কাটিছে আৰু এই গাছখন এনেদৰে পৰি আছে কি কম মই ভাষা বিচাৰি পোৱা এইটো অঞ্চলত এনেদৰে বলে দৃশ্য ক'ব পৰা নাই মই আৱেগিক হৈ পৰিছোঁ যে আচলতে কি ধৰণে বনধ্বংস চলিছে বৰ্তমান কিবা কাটি তেওঁলোকে এনেকৈ পেলাই গৈছে আৰু এই বাতৰি আজি সম্প্ৰচাৰ হোৱাৰ পিছত फुरा दानजोब्बाय नै